নমস্কাৰ। মই আবৃত্তি কৰিবলৈ লৈছোঁ কবি শংকৰজ্যোতি ছত্নামীৰ কবিতা জীৱন পথৰ কেঁকুৰিটোত মই। সময়ৰ বাণী যেতিয়া সংসাৰী ৰূপ লৈ ভাঙি থৈ যায় মন পথাৰৰ শইচ, সোঁৱৰণিৰ নঙলা মুখত ৰৈ যায় মাথো সপোন ভৰা বোকাবোৰ। চৌপাশৰ নিৰ্দয় নিষ্ঠুৰতাই কোঙা কৰা মানুহবোৰে চাই ৰয় একেথৰে খৰালি শুকাই চিৰা ভাত দিয়া ঘৰখন। সিহঁতে আকৌ উপহাস কৰে দৰিদ্ৰতাৰ অভিলাষী মনটো। কিন্তু দৰিদ্ৰজনেও জানো নিবিচাৰে পণ্ডিতৰ শিকলি ছিঙি সেউজ কোমল বাগিচাৰ বুকু। দৰিদ্ৰজনৰ হৃৎপিণ্ডটোতো প্ৰতিধ্বনি তোলে সুখ দুখ ক্ষোভ যন্ত্ৰণাবোৰে। নীৰৱে থিয় হৈ থকা সেই পৰ্বতৰ দৰে অমানিশা কোনেও নিবিচাৰে। আমাৰ দৰে নিঃসহায় হেজাৰ দৰিদ্ৰতাৰ ঘৰতো বিচাৰে প্ৰভাতী ফুল। ক'ত গ'ল আজি মানৱতাৰ মধুময় কথা কৈ মিঠা মিঠা ফুলজাৰিৰ ভাষণ বিলাই ফুৰা তেওঁলোক ব্যস্ত ধনৰ হিমালয় গঢ়া, য'ত এটা বিন্দু মাত্ৰ কাটিলেও আমাৰ দৰে হেজাৰ দৰিদ্ৰৰ ঘৰতো পাতিব পাৰিব জ্ঞানৰ ফুলনি। কিন্তু নিষ্পাপ নিষ্কলংক দৰিদ্ৰৰ ঘৰত এতিয়া কাল ৰাত্ৰি। ক্লান্ত জীৱন আজি ক্লান্ত দি থকা